হেল্ল' বন্ধুসকল, আপোনালোকে কেনেকুৱা আছে? মই আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি আমাৰ কোৱেশ্চনটো হৈছে হোৱাই ৱাজ দ্য ট্ৰেটি অফ ইয়াণ্ডাবু চাইন্ড ইন? ইয়াণ্ডাবু চুক্তি বা ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? ইয়ৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে ইয়াণ্ডাবু সন্ধি অপশ্যন বি 1826 খ্ৰীষ্টাব্দত। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভা ৱাজ ইষ্টাব্লাইজড ইন হুইচ ইয়াৰ? অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠিত কৰা হৈছিল? ইয়ৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি 1917 চনত। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বাই হুইচ ট্ৰেটি দ্য বাৰ্মিজ কণ্ট্ৰল অভাৰ আছাম ইণ্ডেড? কোনখন চুক্তিৰ দ্বাৰা অসমত বাৰ্মিজ শাসনৰ অন্ত পৰিছিল? ইয়ৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ ট্ৰেটি অফ ইয়াণ্ডাবু। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ফুলগুৰি আপৰাইজিং ফাৰ্ষ্ট ইভাৰ পিচেণ্ট মুভমেণ্ট অফ ইণ্ডিয়া that occurred in মিডল আছাম in which year? ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ হ'ল ফুলগুৰিৰ কৃষক বিদ্ৰোহ। মধ্য অসমত কেতিয়া সংঘটিত হৈছিল? ইয়াৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি 1861 চনত। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টুৰ অফ কুইট ইণ্ডিয়া মুভমেণ্ট অফ 1942? ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল 1942ত? ইয়াৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি কুশল কোঁৱৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু হেজ ফাউণ্ডেড দ্য সৰ্বজনিক সভা ইন আছাম ইন দ্য ইয়াৰ অফ 1884? 1884 চনত সাৰ্বজনিক সভা কোনে গঠন কৰিছিল? ইয়াৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি জগন্নাথ বৰুৱা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম এণ্ড গিভেন টু পাকিস্তান ইন 1947? 1947 চনত কোনখন জিলা অসমৰ পৰা পৃথক কৰা হৈছিল আৰু পাকিস্তানৰ অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ চাইল্ডহেড। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ফাউণ্ডেড দ্য আছাম এছ'চিয়েশ্যন ইন 1903? 1903 চনত অসম এছ'চিয়েশ্যন কোনে গঠন কৰিছিল? ইয়াৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে মাণিক চন্দ্ৰ বৰুৱা, অপশ্যন চি। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট ইংলিছ উইকলি অফ আছাম দ্য টাইমছ অফ আছাম ৱাজ প্ৰিণ্টেড ইন দ্য ইয়াৰ? অসমৰ প্ৰথম সাপ্তাহিক বাতৰি কাকত দ্য টাইমছ অফ আছাম কিমান চনত ছপা কৰা হৈছিল? ইয়াৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি 1897 চনত। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ওমেন ফ্ৰম আছাম টু ৰিচিভ দ্য পদ্মশ্ৰী এৱাৰ্ড? পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল? ইয়ৰ টাইম ষ্টাৰ্ট নাও। আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ অলম প্ৰভা দাস। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ।
আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ এক্ট্ৰেছ টু উইন এ নেশ্যনেল এৱাৰ্ড ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা বা ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম অসমীয়া কোন আছিল ইয়ৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি মলয়া গোস্বামী যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু যদি চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ